অফিচনাখী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথমতে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু আপোনালোক সকলোৰে জীৱনলৈ যাতে সুখ আৰু শান্তি কঢ়িয়াই আনক তাকে মই কামনা কৰিছোঁ। সকলো ভালে কুশলে থাকক। আৰু এতিয়া 10টা বাজিলে ৰাতিপুৱা। মই ভাবিলোঁ আজি ব্লগটো আৰম্ভ কৰি লওঁ এতিয়াৰ পৰাই আৰু মই দিনটোত কৰা কামখিনি আপোনালোকক মাজে মাজে দেখাই যাম আৰু আজি এফালে যাব লগাও আছে বাৰু, সকলোখিনি দেখাই যাম। চাই থাকিব আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটি। আহকচোন তেতিয়াহ'লে আজিৰ দিনটোৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কাপোৰ কেইটামান ধুলোঁ মই আৰু ধুই পেলাই অকণমান শুকুৱাই দিছোঁ মেচিনত, কাৰণ আজি আমি যোৰহাটলৈ যাম। কাপোৰকেইটা নুশুকাবও পাৰে আৰু বতৰৰ কথা কোনো ঠিক নাই নহয়, সেইকাৰণে কাপোৰকেইটা শুকুৱাই দিছোঁ অলপ। আৰু এতিয়া এইকেইটা মই মেলি লওঁ। এয়া আৰু আজি আমি ঘৰলৈ যাম যোৰহাটলৈ, সেইকাৰণে কাপোৰখিনি সামৰি ল'লোঁ আৰু মেখেলা আৰু ৰিহাখনো লৈ লৈছোঁ শুনোৱে তাত বিহু নাচিবৰ কাৰণে। তাত পাম বাৰু, হ'লেও লৈ লৈছোঁ। আৰু এইফালে বেগত কেইটামান ভৰোৱা হ'ল বাৰু কাপোৰ। দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া অকণমান শুই লওঁ, কাৰণ আমি যোৰহাটলৈ যাম যে, ৰাস্তাটো দূৰ নহয়, ভাগৰ লাগি যায়, সেইকাৰণে এতিয়া অলপ জিৰাই লওঁ। তাৰপিছত হাজবেণ্ড ডিউটিলৈ গৈছে, ডিউটিৰ পৰা অহাৰ পাছত যাম আৰু পাছবেলা। এইজনী শুনো ওলাই আছে, ঘৰলৈ যাবলৈ পাই পূৰা ফূৰ্তি। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বস্তু চস্তু পেকিং কৰি ওলাই আহোঁতে বহুতেই হ'ল, কাৰণ এটা এটাকৈ গাড়ীত ভৰাব লাগে আৰু বহুত বস্তু লৈও আহিব লাগে ঘৰলৈ আহিলে, সেইকাৰণে বহুতেই হৈ গ'ল। আৰু এতিয়া পাছবেলা 5টাই বাজিলে, কেইটাত পাওঁগৈ আৰু ঘৰ পাওঁতেও দেৰিয়ে হ'ব চাগৈ। আৰু এইফালে হাজবেণ্ডে গাড়ী চলাই গৈ আছে আৰু শুনো পাছত বহি গৈছে, মাস্ক মাৰি লৈছে। আমিও মাস্ক লৈ আহিছোঁ বাৰু, মাৰি ল'ব লাগিব, এতিয়াহে মৰা নাই। আৰু এই বস্তু গোটেই পাছফালে অকণমান ৰৈছোঁ। হাজবেণ্ডে ইয়াৰ ওচৰতে থান এখন আছে, জুৰীয়া থান বুলি, তাতে আমি যোৰহাট গ'লে সদায় দান পাত্ৰত কিবা এটা দি থৈ যাওঁ আৰু সেয়া দিবলৈকে হাজবেণ্ডে গৈছে। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। এয়া আমি যোৰহাট পালোহি আৰু যোৰহাট পাওঁতে 9:30 হ'লগৈ। বিশালত সোমাই যাওঁ বুলি ভাবিছোঁ আমি, অলপ বস্তু কেইটামান ল'ব লগা আছে। The next day. এয়া মোৰ শহুৰ দেউতাই গৰুৰ গাত মাহ হালধি সানিছে গৰুক গা ধুৱাবৰ কাৰণে। আৰু এয়া শুনোৱে চাক আৰু মাখিয়তী লৈ গৰুৰ গালৈ ছটিয়াইছে, তাইক এনেদৰে কৰিবলৈ লাগে আৰু সেইকাৰণে দেউতাই গৰুটো ধৰি দিছে। এতিয়া পাছবেলা 4টা বাজিলে আৰু আমি মাৰ ঘৰলৈ আহি আছোঁ। কামনা পাহৰাই হিয়াৰ বেদনা
হাই গাইজ আৰু মই এতিয়া আছোঁ মাৰ ঘৰত বেটি শুলে আজি আহিছোঁ মাৰ ঘৰলৈ আৰু মই বাহিৰতে আছোঁ এনেই আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বাহিৰৰ পৰিৱেশটো অকণমান ইফালে এইফালে গোসাঁই ঘৰ আৰু দেখাই দিছোঁ গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে